Hi guys, আজি মই বনাম শুকান পিঠা তো বিহু আহি আছে ন আমাৰ সব আজি বিহুৰ কাৰণে মই আজি বনাই আছো শুকান পিঠা ইয়া দেখো ইয়া মোৰ এফালে বনাই আছো এফালে হৈ গৈছে এতিয়া আকৌ বনাই আছো কোনে কোনে শুকান পিঠা খাই ভাল পায় কমেন্ট কৰিব লাইক কৰিব আৰু আমাৰ ঘৰত আহিব দেই সকলোৱে বিহু খাবলৈ এতিয়া মই ইয়াত দিছো তিল আৰু মিঠৈ গুৰি কৰি লোৱা এতিয়া মোৰ পিঠাটো হবলৈ ধৰিছে এ ফাইনালি মোৰ পিঠা হৈ গ'ল দেখিছে কেনেকুৱা লাগিছে গাইস পাৰিছুনে বাৰু সকলোৱে আহিব দেই আমাৰ ঘৰত খাবলৈ তো বিহুৰ কাৰণে আপোনালোক সকলোকে মই শুভেচ্ছা যাচিলো এণ্ড বাই বাই